Radhe Krishna, Vrishchik Rakhi 2025 last December আপোনালোকৰ কাৰণে কেনেকুৱা হ'ব যাক আমি ইংলিছত Scorpio বুলি কেনে কওঁ আপোনালোকে এয়াৰ সাইন হয় লগতে আৰু আপোনালোকৰ কাৰণে কি ভাল বেয়া গাইডেন্স আছে এইটো মাহত আমি চাই লম সিম্পলি টেৰট গাইডেন্স লম তিনিখন কাৰ্ডছৰ আৰু আপোনালোকৰ গডেছ অৰিকেল ডেকৰ পৰা এটা ফাইনালি গাইডেন্স লৈ লম যে কাৰ লগত আপোনালোকৰ এনাৰ্জি ৰেজনেট কৰি আছে আৰু এইটো মাহত কাৰ লগত আপোনালোকে কানেক্টেড থাকিলে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব ব্লকেজেছবোৰ ৰিমুভ কৰিবৰ কাৰণে ঠিক আছে তো শাফল কৰি আছো এঞ্জেলছ প্লিজ গাইড কৰিবা বৃশ্চিক ৰাশিৰ কাৰণে কেনেকুৱা ধৰণৰ গাইডেন্স ওকে ফাৰ্ষ্ট কাৰ্ড উলিয়াম ফাৰ্ষ্ট কাৰ্ড হৈছে আপোনালোকৰ ইয়াতে বহুত বেছি বেলেন্সিং আহি আছে আপুনি যদি কিবা এটা লং প্ৰসেছত কাম কৰিম বুলি ভাবি আছে মানে এতিয়া কিবা এটা আপুনি কাম কৰিব আৰু তাৰ বেনিফিট আপুনি লং টাইম উঠাব তেতিয়া হলে আপোনাৰ কাৰণে ইয়েস আহি আছে এনেকুৱা ধৰণৰ কামত আপুনি ইনভেষ্টমেন্ট বা আপুনি নিউ ষ্টাৰ্ট এইটো মাহত আপুনি কৰিব পাৰে সেকেন্ড কাৰ্ড লৈছো ফরচুন যদি আপুনি বিচাৰি আছে যে আপোনাক অলপমান টকা পইচা লাগে বা আপুনি কিবা এটা নতুন কামৰ কাৰণে আপুনি ফাইনান্স বিচাৰি আছে বা কোবাৰ পৰা কিবা এটা ফাইনান্স আহিব সেই বস্তুটো যদি আপুনি আশা কৰি আছিল তেতিয়া হলে ইয়াতে ইয়েস আহিছে আপুনি এইটো মাহত কিবা নতুন ফাইনান্স আহিব ঠিক আছে বহুত ভাল কাৰ্ডছ আহিছে আপোনালোকৰ কাৰণে থাৰ্ড কাৰ্ডখনো ফাইনান্সে হয় এঞ্জেলছে আপোনালোকক কিবা এটা ভাল বস্তু কিবা এটা ভাল অপৰচুনিটি কিবা এটা ভাল গিফট কৰিম বুলি ভাবি আছে আপুনি দেখা পাইছে এইখন কাৰ্ডছৰ কেনেকুৱা ডিভাইনৰ ফালৰ পৰা হাত এখন ওলাই আহিছে আৰু ইয়াতে পেন্টিকলছ আছে আপোনাৰ ইয়াতে তিনিখন কাৰ্ডছে ডাইৰেক্টলি পেন্টিকলছকে শো কৰি আছে তিনিখন কাৰ্ডছত পেন্টিকলছ আছে বৃশ্চিক ৰাশিৰ কাৰণে এইটো মাহ বহুত ভাল হ'ব ৰখি থকা কাম আৰু টকা পইচাৰ বাউন্ডেশন যিখিনি ব্লকেজেস বা প্ৰবলেমছ আছিল সেইখিনি গুটেখিনি ওলাই যাব ঠিক আছে আৰু গডেছ অৰিকেল ডেকৰ পৰা ফাইনালি এটা গাইডেন্স লৈ লওঁ কাৰ লগত আপোনালোকে কানেক্ট কৰিলে আপোনালোকে এই আবান্ডেন্স আৰু ফৰচুন ৰিসিভ কৰিব পাৰিব ঠিক আছে ইয়াতে শিৱজীৰ লগতে কানেকশন আহিছে আপোনাৰ ইয়াতে কাল ভৈৰৱা হয় ভৈৰৱৰ লগত আপোনাৰ ইয়াতে কানেকশন আহিছে দ্যাট মিন্স আপুনি শিৱজীৰ উপাসনা কৰিব লাগে এইটো মাহত আপুনি যদি শিৱজীৰ মন্দিৰত যায় শিৱ বাবাৰ মন্দিৰত যায় বা শিৱ বাবাক আপুনি পানী ঢালে শিৱলিংগত বা চাকি জ্বলায় বা আপুনি সোমবাৰৰ ব্ৰত কৰে শিৱ চালিসা আপুনি পঢ়িব পাৰে শিৱ বাবাৰ 108 নেম থাকে সেইটো পঢ়িব পাৰে আপুনি বহুত বেছি কানেক্টেড থাকিব আৰু আপোনাৰ যিকোনো